মৰমৰ মইনাহঁত, তোমালোকে মোৰ সন্মুখত এখন ফটো দেখিছানে? আজি নৱেম্বৰ মাহৰ 5 তাৰিখে আমাৰ অতিকৈ মৰমৰ অসমৰ সম্পদ, ভাৰত ৰত্ন, অসম ৰত্ন, দাদা চাহেব ফাল্কে বঁটা মৰমৰ ভূপেন দা আমাৰ মাজৰ পৰা আঁতৰি গৈছিল। খুব দুখ লাগি যায়, গাটো খুব বেয়া লাগি যায়। তোমালোকে চাগৈ এই মানে সেই দিনটো তোমালোকে বহুত সৰু হৈ আছিলা চাগৈ, সেইকাৰণে তোমালোকৰ মনত নপৰে। যিদিনা আমাৰ ভূপেন দা এই জগতৰ পৰা আঁতৰি গৈছিলগৈ, অৰ্থাৎ 5 নৱেম্বৰ তাৰিখে 2011 চনত তেখেতে যেতিয়া আমাৰ মাজৰ পৰা আঁতৰি গ'লগৈ, তেতিয়া কি হৈছিল জানানে? সেই দিনটোত অট'মেটিক মানে কোনেও বন্ধ দিয়া নাছিল, কিন্তু গাড়ী মটৰ চব বন্ধ হৈ গৈছিল। এখনো গাড়ী মটৰ চলা নাছিল, মানুহবিলাক চব ভিতৰত সোমাই গৈছিল, মুখৰ মাতবোৰ নাইকিয়া হৈ গৈছিল। এনেকুৱা এটা নিস্তব্ধ পৰিৱেশে বিৰাজ কৰিছিল গোটেই অসমবাসীৰ লগতে ভাৰতবাসীকো বুলি ক'ব পাৰোঁ। তথাপিও বাৰু অসমৰ মানুহৰ মনত শোকৰ ছাঁ পৰি গৈছিল। কিয় আমি তেখেতৰ কাৰণে ইমান দুখ পাইছিলোঁ? তোমালোকে এই কথাটো জানানে? কাৰণ ভূপেন দাৰ গোটেই জীৱনটো আমাৰ সংগীত জগতত তেখেতে এৰি দিছিল, আৰু সেই সংগীতবিলাকেই আমাৰ পৰিচয় হৈ থাকি গ'ল। অসমীয়া জাতিৰ পৰিচয় হৈ আমাৰ মাজত মাত্ৰ আছে। ভূপেন দাক জীয়াই ৰাখিবলৈ আমি এতিয়াও চেষ্টা কৰিব লাগিব সেই সংগীতখিনিৰ মাজেৰে। আৰু তাৰ বাহিৰেও ভূপেন দাৰ আৰু বহুত অমৰ সৃষ্টি আমাৰ সমাজলৈ দি থৈ গৈছে। মৰমৰ মইনাহঁত, ভূপেন দাৰ বিষয়ে কৈ আমি শেষেই কৰিব নোৱাৰিম। ইমান কথা আছে ক'বলৈ, ইমান কথা আছে। তোমালোকক মই বহুত দিন কৈ থাকিলেও শেষ নহ'ব, সেয়েহে মই বহুত দীঘলীয়া নকৰোঁ। কিন্তু আজিৰ দিনটোত ভূপেন দাৰ নামত এগছি বন্তি, এডাল ধূপ দি আমি তেখেতক স্মৰণ এইকাৰণেই কৰিব লাগিব, যিহেতু তেখেতে অসমক বিশ্বৰ দৰবাৰত অৰ্থাৎ বিশ্বৰ ওচৰত অসমবাসীক পৰিচয় কৰি থৈ গ'ল। কেনেকৈ? কাৰণ তেখেতৰ গীতে বিশ্ববাসীক মোহিত কৰিলে। বিশ্ববাসীয়ে তেখেতৰ গীত শুনি ভাল পায়। গতিকে তেখেত ক'ৰ বুলি ক'লে অসমত জন্মগ্ৰহণ কৰা এজন সংগীতজ্ঞ হিচাপে তেখেত পৰিচিত হ'ল। গতিকে অসমীয়া হিচাপে আমাৰ পৰিচয়টো ক'ত থাকিলে? ভূপেন দাই দি থৈ গ'ল। সেয়েহে আমি ভূপেন দাৰ আজিৰ মৃত্যুৰ এই পবিত্ৰ ক্ষণত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিবৰ কাৰণে মই এয়া দেখিছা নহয়, তেখেতৰ এখন ফটোত এগছি ধূপ আৰু এগছি বন্তি আৰু এডাল ধূপেৰে মাত্ৰ সামান্য ৰূপে স্মৰণ কৰিছোঁ। আমাৰ সামৰ্থ্য মাত্ৰ সিমানেই। কিন্তু তেখেতে এটা কথা কৈছে, তেখেতক স্মৰণ এনেকৈ কৰিলেও তেওঁ ভাল পাব, যদিহে তেওঁ এটিমাত্ৰ গীতো তুমি গাব পাৰা। তেখেতে মৃত্যুৰ আগত এনেধৰণে কথাও কৈ গৈছে। বাৰু, তোমালোকে জানানে ভূপেন দা ক'ত জন্ম হৈছিল? ভূপেন দা জন্ম হৈছিল অসমৰ একেবাৰে সিমূৰে, একেবাৰে এতিয়া যে ঢলা শদিয়া ব্ৰিজ হ'ল, ব্ৰহ্মপুত্ৰৰ ওপৰত ঢলা শদিয়া ব্ৰিজ হ'ল এতিয়া। আগতে সেই ব্ৰিজ মানে দলং হ'ল, কিন্তু দলংখন নাছিল। অৰ্থাৎ ব্ৰহ্মপুত্ৰ অসমৰ একেবাৰে সিমূৰৰ জিলাখনেই হৈছে কি তিনিচুকীয়া জিলা। আৰু তিনিচুকীয়া জিলা পাৰ হৈ যি ব্ৰহ্মপুত্ৰৰ ধাৰাটো সেইফালে চীন দেশৰ পৰা এনেকৈ হৈ অসমলৈ যেতিয়া সোমাইছে পূবত, সেই তাৰ সিপাৰে ভূপেন দাৰ জন্ম হোৱা গাঁওখন শদিয়া। নামটো কি? শদিয়া। এই শদিয়াতে তেওঁৰ দেউতাকে চাকৰি কৰিছিল। প্ৰথমতে স্কুলৰ উপ-পৰিদৰ্শক আছিল, তাৰপাছত তেওঁ ADC বিষয়া চাকৰি পালে, আৰু সেই সময়তে ভূপেন দাৰ জন্ম হৈছিল। এতিয়া তোমালোকক মই আৰু এটা ধুনীয়া কথা ক'ম। ভূপেন দা জন্ম হোৱাৰ পাছত অৰ্থাৎ 6-7 মহীয়া অৱস্থাত কেনেকুৱা এটা সাংঘাতিক ঘটনা হৈছিল শুনিলে খুব ভাল লাগে। ভূপেন দাৰ নিজৰ মুখেৰেও কৈছে কেইবাবাৰো, মই শুনিছোঁ মানে কি মোবাইল এনেকুৱা সাক্ষাৎকাৰতে শুনিছোঁ বাৰু। তোমালোককো তাৰ অকণমান ভাগ দিওঁ দেই, তোমালোকে শুনিবাচোন। ভূপেন দা যেতিয়া সৰু কেঁচুৱা আছিলে, 6-7 মহীয়া চুঁচৰি দৌৰি ফুৰা এটা অৱস্থা আছিলে, সেইখিনি সময়ত সেই শদিয়া গাঁৱৰ কিছুমান ছোৱালীয়ে, মানে ট্ৰাইবেল ছোৱালী আৰু এইবিলাক জনজাতীয় ছোৱালী, গাভৰু ছোৱালীবিলাকে আবেলি ভূপেন দাক ল'বলৈ আহে।
কাৰণ তোমালোকে ভূপেন দাৰ ফটোখন দেখি নিশ্চয় বুজিছা ভূপেন দা সৰুতে চাগৈ অতি ধুনীয়া আছিলে, অতি ধুনীয়া মৰম লগা একদম গুলপীয়া এটা বাচ্চা আছিলে। গতিকে তেওঁ সেই কেঁচুৱাটো ল'বৰ কাৰণে গাঁৱৰ ছোৱালীবিলাক আবেলি আবেলি ভূপেন দাৰ ঘৰলৈ আহে। এদিন কি কৰিলে, সেই ছোৱালীবিলাকে ভূপেন দাক কোচত লৈ পেলাই ঘৰৰ পৰা গুচি গ'ল। তেওঁলোকৰ গাঁৱলৈ ফুৰাবলৈ নিলে হয়। তেতিয়াতো ৰাতি হৈ গ'ল। ৰাতি হৈ যোৱাত কেঁচুৱাটোতো ঘৰলৈ নানিলে, কেনেকুৱা হ'ব বাৰু তোমালোকে এটা ভাবাচোন। একদম মাকে কন্দা কটা কৰি আছে, ইফালে দেউতাক অফিচৰ পৰা আহি পোৱা নাই, বিচাৰি যাবলৈও ক'তো চিনি নাপায়, ক'লৈ নিলে তাকো নাজানে। তেতিয়াতো আজিৰ নিচিনা গাড়ী মটৰো নাই। গতিকে ভূপেন দাৰ মাকে মানে একদম বিৰাট কষ্ট পাইছে আৰু কন্দা কটা কৰি আছে, মাইনাটো নাইকিয়া হ'ল, ক'লৈ গ'ল, কোনে নিলে। গতিকে মানে কন্দা কটা কৰি কৰি ৰাতিটো দেউতাক আহোঁতে ক'লে, দেউতাকেও তেতিয়া ক'লে যে এতিয়ানো ৰাতিখন মই ক'ত বিচাৰি যাম, হ'ব দিয়া কোনেও একো নকৰে তাৰ, ঠিক আছে মই ৰাতিপুৱা হ'লেও বিচাৰি আনিম। সেই বুলি কৈ থ'লে, ৰাতিটো থাকিল। তাৰপাছত পিছদিনাখন বিচাৰ খোচাৰ কৰি ফুৰিছে, কৰি তেওঁ বিচাৰ খোচাৰ কৰি ফুৰোঁতে তেতিয়া মানে গম পালে যে সেই মানে অলপ দূৰত আৰু এখন জনজাতীয় গাঁৱৰ ছোৱালীহঁতে নি পেলাই বাচ্চাটো ৰাখি থৈছে, অৰ্থাৎ ভূপেন দাক ৰাখি থৈছে। তেতিয়া দেউতাকে খবৰ পালে আৰু সেই ছোৱালীখিনি ঘৰত গৈ কেঁচুৱা আনিবলৈ গৈ দেউতাকে সুধিছে যে এই গাখীৰ খাই থকা কেঁচুৱাটো, অকল মাকৰ গাখীৰ খোৱা কেঁচুৱাটো ৰাতিটো এইখন গাঁৱৰ মানুহে কেনেকৈ ৰাখিলে? সিটো কান্দিছে চাগৈ, সিটো অন্য বস্তুও নাখায়, কি খালে? তেতিয়া ভূপেন দাৰ সেই গাঁৱৰ মহিলাবিলাকে কি ক'লে জানানে? যে তেওঁ ক'লে বোলে আমাৰ গাঁৱত যিবিলাক মাকৰ সৰু সৰু কেঁচুৱা আছিল, গোটেই মাকৰ গাখীৰবিলাক ভূপেন দাই খাই দিলে। এইটো বাৰু বৰ ৰসাল কথা নহয়নে? মানে প্ৰতিজনী মাকৰ গাখীৰে, সেইখন গাঁৱত থকা প্ৰতিজনী মাকৰ গাখীৰে ভূপেন দাই খাই দিলে। এইটো বৰ ৰসাল কথা নহয়নে বাৰু? আৰু ভূপেন দায়ো বৰ হাঁহি হাঁহি এই কথাখিনি মঞ্চত কোৱা মই শুনিছোঁ। খুব ভাল লাগে ভূপেন দাৰ লগত কথা পাতি, ভূপেন দাৰ কথাবিলাক শুনি খুব ভাল লাগে। সকলোৱে, সৰু ল'ৰা ছোৱালীয়ে সকলোৱে ভূপেন মামা বুলি মাতে, আমাৰ বয়সীয়াবিলাকে ভূপেন দা বুলি মাতে। ভূপেন দা আমাৰ অতি মৰমৰ, অতি শ্ৰদ্ধাৰ আৰু অতি সন্মানৰ আচলতে মানুহ। আমি তেখেতৰ প্ৰতি সন্মান জনাবৰ কাৰণে এই 5 নৱেম্বৰ তাৰিখটো তেখেতৰ মৃত্যু দিৱস আৰু 8 ছেপ্টেম্বৰ তাৰিখটো তেখেতৰ জন্ম দিৱস হিচাপে পালন কৰি আহিছোঁ। মইনাহঁত, ভূপেন দাৰ বিষয়ে বহুত কথা আছে, বহুত ৰসাল কথা আছে। মই তোমালোকক সময় সুবিধা উলিয়াই মাজে সময়ে কৈ যাম, তোমালোকে জানিব লাগিবই, কাৰণ ভূপেন দা অসমৰ সম্পদ, গম পাইছানে? গতিকে আৰু ভূপেন দাৰ মই এতিয়া ইমানখিনি ভূপেন দাৰ কথা ক'লোঁ, কিন্তু ভূপেন দাৰ জন্ম হৈছিল 1926 চনত শদিয়াত। দেউতাকৰ নাম আছিল নীলকান্ত হাজৰিকা, মাকৰ নাম আছিল শান্তিপ্ৰিয়া হাজৰিকা। তেওঁলোকৰ 11টা সন্তান আছিলে, তাৰে 7টা আছিলে ল'ৰা আৰু 3জনী ছোৱালী আছিলে। গতিকে এই ইমান এটা ডাঙৰ পৰিয়ালত ভূপেন দা আছিলে ডাঙৰ সন্তান, আৰু ভূপেন দাই একেবাৰে বিশ্ব দৰবাৰত তেখেতৰ চিনাকি দি অসমীয়া জাতিক কি কৰি থৈ গৈছে, গৌৰৱৰ এখন আসন দি থৈ গৈছে। তেখেতৰ গীত, তেখেতৰ চিনেমা, তেখেতৰ বহুত ৰচনা সম্ভাৰে অসমীয়া জাতিক কি কৰি থৈ গৈছে, চিনাকি দি থৈ গৈছে। মইনাহঁত, মই তোমালোকক ভূপেন দাৰ যিবিলাক সৃষ্টিশীল কৰ্ম তাৰ সংক্ষিপ্ত তালিকা মই কিতাপখন চাই কৈছোঁ, কাৰণ ক'ৰবাত ভুল হৈ যাব পাৰে, ভুল তথ্য দিয়াটো বেয়া কথা, সেইকাৰণে মই তোমালোকক অলপ কৈ দিছোঁ। অসমীয়া কথাছবিৰ সংগীত পৰিচালনা কৰিছে, বাঙালী কথাছবিৰ সংগীত পৰিচালনা কৰিছে, বড়ো কথাছবিৰ সংগীত পৰিচালনা কৰিছে, হিন্দী কথাছবিৰ সংগীত পৰিচালনা কৰিছে। ভূপেন দাই পৰিচালনা কৰা অসমীয়া বহুত কথাছবি আছে, যেনে এৰাবাটৰ সুৰ, শকুন্তলা, প্ৰতিধ্বনি, লতিগতি, চিকমিক, বিজুলী, মন প্ৰজাপতি আৰু চিৰাজ। তাৰোপৰি তেখেতে বিভিন্ন সন্মান আৰু পুৰস্কাৰ পাইছে। তাৰে ভিতৰত তেওঁ শকুন্তলা কথাছবিৰ কাৰণে ৰাষ্ট্ৰপতি পদক পাইছে, প্ৰতিধ্বনি কথাছবিৰ বাবে ৰাষ্ট্ৰপতি পদক পাইছে, লতিগতিৰ বাবেও পাইছে, চামেলি মেমচাহাবৰ কাৰণে সংগীত পৰিচালকৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা পাইছে। 77 চনত তেখেতে ভাৰত চৰকাৰৰ পদ্মশ্ৰী সন্মান লাভ কৰিছে। তাৰপাছত তেওঁ
আৰু জাতীয় নাগৰিকৰ পুৰস্কাৰ লাভ কৰিছে তেখেতে। তাৰ উপৰিও ৰ'দালি কথাছবিৰ সংগীত পৰিচালনাৰ বাবে তেওঁ পৰিচালকৰ বঁটা লাভ কৰিছে, দাদা চাহেব ফাল্কে বঁটা পাইছে। তাৰ উপৰি তেওঁ পদ্মভূষণ, লতা মংগেশকাৰ বঁটা লাভ কৰিছে, অসম ৰত্ন পাইছে, ভাৰত ৰত্ন পাই পেলাই, ভাৰত ৰত্ন অৱশ্যে আমাৰ দুখৰ বিষয় যে ভাৰত চৰকাৰে ভাৰত ৰত্ন উপাধিটো তেখেতক কিন্তু দেৰিকৈ দিলে। তাৰমানে তেখেতে মৃত্যুৰ পাছতহে মৰণোত্তৰভাৱেহে তেখেতক ভাৰত ৰত্ন প্ৰদান কৰা হ'ল। এইখিনিতে অসমবাসীয়ে অলপ দুখ প্ৰকাশ কৰিলে। আৰু যা হওক তথাপিও মৰণোত্তৰভাৱে হ'লেও তেখেতে ভাৰত ৰত্ন উপাধি লাভ কৰিলে। সেইকাৰণে ভূপেন দাক তোমালোকে নশলাগকৈ নাথাকিবা দেই। এই দিনটোত হ'লেও এখন্তকৰ কাৰণে হ'লেও ভূপেন দাৰ নামত এগছি বন্তি তোমালোকে জ্বলাবা। আৰু পাৰিলে ভূপেন দাৰ এটা গীত, একেবাৰে সহজ সহজ গীতো আছে, তোমালোকে জানাই মানুহে মানুহৰ বাবে গীতটো একদম এটা ভাল সহজ গান, তোমালোকে সকলোৱে গাবা। আজিলৈ মই ইমানতে থলো। তোমালোকে মোৰ এই কথাখিনি শুনিবা দেই, তেতিয়াহে তোমালোকৰ কিন্তু অলপ জ্ঞান থাকিব ভূপেন দাৰ সম্পৰ্কে। কাৰণ তোমালোকে ভূপেন দাক সৰুতে হেৰুৱালা।